হাই হেল্ল' নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলত পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। তো মোৰ বৰ্তমান ভালে আছোঁ। তো আজি যাবলৈ ওলাইছোঁ অৰুণাচল গল্ডেন পকৰা। তো কেনেকুৱা আছে কি আছে এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখাব পাৰিম। আৰু মোৰ লগত আছে মোৰ ভাগিন আৰু ভাগিন ভাই আৰু সৰু পোৱালি কেইটামান। কেইদিনমানৰ আগৰ পৰাই আমাৰ প্লেনিং চলি আছিলে, কিন্তু পোৱালিবিলাকৰ এক্সাম শেষ হোৱা নাছিলে। তো সেইটো কাৰণে আজি এক্সাম শেষ হৈ গ'ল। তো আজি যাবলৈ আমি ওলাইছোঁ। তো আপোনালোকেও মোৰ ভিডিঅ'ৰ লগতে বলক। আৰু এইফালে আমাৰ গাড়ী ৰেডি হৈ আছে। তো ভিডিঅ'ত আপোনালোকৰ মোৰ গাড়ীটো দেখুৱাম, গাড়ী আৰু এইফালে ভাগিন আহি আছে। আৰু এফালে আমাৰ ভাগিন বোৱাৰীও ওলাই ৰেডি হৈ আছে। তো আমি আজি যাবলৈ ওলাইছোঁ। ডাঙৰজনী ভাগিন বোৱাৰী আগলৈ গুচি গ'ল, গাড়ীত বোলে চিট নাপাওঁ নেকি বুলি নাজানো। এতিয়া আমি দুজনী যাবলৈ ঘৰৰ পৰা ওলালোঁ। বায়ে চাই আছে। তো ৰাতিপুৱাৰ পৰা ইমান বৰষুণ দি আছে বৰষুণ এৰা নামে লোৱা নাই। তো আমি ঘৰৰ পৰা ওলাই আহি গাড়ীত উঠিবলৈ লৈছোঁ আৰু চবে এটা এটা কৰি সোমাই আছে। তো পোৱালীবিলাকক ক'ত আগত ক'ত কি বহাব লাগে মিলাই বহি আছে। এফালে মই বৰষুণত তিতিয়ে আছোঁ। এই অৰুণাচলৰ নদীখন ইয়াত অকণমান গাড়ী ৰৈ দিবলগীয়া হ'ল, গাড়ী পাৰ হৈ আছিলে। তো অৰুণাচল আহিলে ৰাস্তা বেয়া বুলি আপোনালোকে কেতিয়াও নাভাবিব, কিন্তু অৰুণাচলৰ ৰাস্তাটো ইমান ভাল, ইমান সমান জেগা, তেনেকুৱা পাহাৰীয়া ৰাস্তাও নহয়, সমান জেগা হয়, বহুত ভাল ৰাস্তাৰ কাৰণে একো প্ৰব্লেম নাই। চবে আৰামত শুই আছে গাড়ীত আৰু মই ভিডিঅ' বনাই আছোঁ। ইফালে বৰষুণো দি আছে। এয়া নদীখন হৈছে পৰশুৰাম কুণ্ডৰ পৰা বৈ অহা নদী হয়, ইমান বহল। মই আগত প্ৰথমতে টিকেট কাটি ল'ব লাগিব। তো টিকেট কাটি কৰি ভাগিন আৰু মই ছাতি এখনত গৈছোঁ, বৰষুণো দি আছে। আমি সোমাই আহিলোঁ গেটৰ পৰা, পিছফালে গেট দেখিছে। তো গেটৰ পৰা সোমাই আহি আমি গল্ডেন টেম্পল। তো গল্ডেন টেম্পল, ইয়াত বুদ্ধ মন্দিৰ আছে। আৰু আপোনালোকে চাৰিওফালৰ পৰিৱেশটো মই দেখুৱাম। তো বৰষুণো দি আছে, এটা হাতেৰে ছাতি ধৰি মোৰ মানে বহুত অসুবিধা হৈছে। আজি ভিডিঅ'টো মানে বনাম বুলি ভবাই নাছিলোঁ আৰু বতৰ বেয়া কাৰণে। তো আজি মই সোমাই গৈছোঁ। বুদ্ধ মূৰ্তি য'তে ত'তে আছে ন, এইটো বুদ্ধ মূৰ্তি। তো মন্দিৰটো ওপৰৰ পৰা তললৈকে সম্পূৰ্ণকৈ দেখুৱাই লৈছোঁ। তলত দেখিছে আপোনালোকে চেণ্ডেলটো ইয়াত খুলি থোৱা জেগাও থৈ দিছে ইমান ধুনীয়াকৈ। আমি ইয়াতে ধৰিছোঁ জোতা আছে। আৰু এইটো জেগাত সকলো আপোনালোকে আহিব লাগে দেই, পিছত বহুত ভাল জেগা আছে। আৰু ভিতৰখিনি মন্দিৰত মই সোমাইছোঁ, মন্দিৰত সোমাইছোঁ এতিয়া। তো এইটো হৈছে বুদ্ধদেৱৰ চবতকৈ ডাঙৰ মূৰ্তি এয়া দেখিছে। আৰু ইয়াত এই ডনেশ্যন বক্স বুলি লিখা আছে, ইয়াত সকলোৱে যিমান যি পাৰে ডনেশ্যন দিব পাৰে। আৰু এইফালে লিখা আছে এইটো ডণ্ট টাচ ফলোৱাৰ্ছ প্লিজ, মানে ইয়াত ফুলবোৰৰ কোনো ধৰণৰ টাচ কৰিবলৈ হাত দিছে, টাচ কৰিব নালাগে। মই প্ৰথমতে সুধি লৈছোঁ ইয়াত সোমাব পাৰে নাই বুলি। তোক আজি কেনেকুৱা লাগিলে ইয়াত আহি? কেনেকুৱা লাগিলে গল্ডেন পকৰা আহি? আচ্ছা লাগা? এইফালে ভাগৰত পূৰা বহি আছে। ভাগৰ লাগিছে ন পূৰা? বতৰ বেয়া আৰু এনেকুৱাত আহিবলৈ ওলাব লাগে আৰু ন। মন্দিৰৰ ভিতৰত এই বস্তুটো আছে, মই দেখা নাছিলোঁ, এতিয়া ভালকৈ চাওঁতে মই দেখি পালোঁ। আৰু ইয়াত সোমাব নিদিয়ে, ভিতৰত সোমাব নিদিয়ে। এইখিনিলৈকে অকণমান সোমাব দিব, তাৰপৰা এইফালে সোমাব নিদিয়ে, গোটেইখিনি বন্ধ কৰি থোৱা আছে এয়া। তো মই মন্দিৰৰ ভিতৰৰ পৰা ওলাই আহিলোঁ। এইখিনিত সিহঁতে ৰৈ আছে, বৰষুণ দি আছে। ৰাতিপুৱা ওলোৱাৰ পৰাই বৰষুণ এতিয়ালৈকে এৰাই নাই। তো ছাতি এখনে আছে, তো ছাতিখন লৈ মই আহিলোঁ। দুইফালে বাঘৰ মূৰ্তি বনাই গেটত বনাই দিছে। আৰু এইফালে গোটেই প্লাষ্টাৰ কৰি থোৱা আছে। বৰষুণটো কিমান ডাঙৰ দি আছে আপোনালোকে ভিডিঅ'ত দেখিছে। আৰু এইখন বেৰি থৈ দিছে, ইয়াৰ ভিতৰত সোমাব নোৱাৰি, এইখিনিৰ পৰাই চাব লাগে, বাহিৰৰ পৰাই চাব লাগে। ইয়াত ক'তো একো টাচ কৰিবলৈ নিদিয়ে, তাত ফাইন বুলি লিখাই থোৱা আছে। আৰু তাত ধুনীয়াকৈ লিখিও দিয়া আছে ডণ্ট টাচ বুলি, ফলোৱাৰ্ছ বা যিকোনো বস্তুতে লিখি থোৱা আছে। তো এইখন হৈছে চৰিয়া লেখীয়া বনাই দিছে, পকাৰ হয়। তো চৰিয়া নহয়, ইয়াত কিবা এটা কয়, সেইটো মই নাজানো। তো ইয়াত পানী আছে আৰু পানীত ইমান ধুনীয়াকৈ ভেটফুল ফুলি আছে, চায়ে ইমান ভাল লাগে। আৰু যিসকলে অহা নাই এইটো জেগাত এবাৰ আহিবলৈ চেষ্টা কৰিব। আৰু এইফালে বুদ্ধদেৱৰ মূৰ্তি অকল ইয়াত বুদ্ধদেৱৰ মূৰ্তি অকল আছে আৰু য'তে ত'তে। আৰু এই ফুলবোৰ দেখিছেনে ইমান ধুনীয়াকৈ ফুলি আছে, ইয়াতো লিখি দিছে এইবোৰ একো টাচ কৰিব নালাগে বুলি। আৰু এইখিনি যদি ফুল ফুলাৰ ছিজনত যদি আহোঁ আমি, বহুত ভাল লাগিব। এতিয়াও মানে বহুত ভাল। এয়া দেখিছেনে ফুলবোৰ এতিয়াও ফুলি আছে।
আৰু ধুনীয়াকৈ প্লাষ্টাৰ কৰি দিছে, বেৰি থৈ দিছে, ধুনীয়াকৈ বেৰি থৈ দিছে আৰু মাজে মাজে লাইট ফিটিং কৰি থৈছে। ৰাতি আহিলে আৰু বেছি ভাল হয়, কিন্তু আমি ৰাতি আহিব নোৱাৰোঁ, আমাৰ ঘৰ যিহেতু দূৰণি। আৰু বগা বগা গছৰ শ্ৰেণীবোৰ ইমান ধুনীয়া, এফালে সেউজীয়া পৰিৱেশ চাই বহুত ভাল লাগে। এই গেটটো আপোনালোকে যিটো দেখিছে, এই গেটটোৰ ইফালে এখন পাৰ্ক আছে, তাতো এতিয়া যাম। প্ৰথমতে এইটো ঘূৰি শেষ কৰি লওঁ। এই ঘৰখন দেখিছেনে ইমান ধুনীয়াকৈ ৰং কৰিছে। ইয়াতো বুদ্ধদেৱৰ মূৰ্তিয়ে আছে আৰু বৰষুণ বেছি হোৱাৰ কাৰণে মই যাব নোৱাৰিলোঁ। আন এখন মন্দিৰত যাম, তাতো বুদ্ধদেৱৰ মূৰ্তি আছে। গেট খোলা আছে, য'ত সোমাব পাৰি তাত গেটটো খোলা কৰি থৈ দিয়ে। তো য'ত বন্ধ আছে তাত একচুৱেলি সোমাব নালাগে। তো এয়া দেখিছে, এইখিনি ক'লৈকে যাব পাৰি সেইখনো তাত আছে। আৰু ইফালে এইখিনি বেৰ লেখীয়া লগাই দিয়া আছে, লোহাৰ বেৰ হয় আচলতে। তো এয়াহে বুদ্ধদেৱৰ মূৰ্তি আৰু ইয়াত অকণমানি মূৰ্তিও বহুত আছে। তো এতিয়া মই মন্দিৰৰ পৰা ওলাই আহিলোঁ, বৰষুণো দিয়া আছে। এইটো হৈছে চেনেৰী গছ, এইটো ফৰেনিয়াৰৰ চুলি লেখীয়া লাগিছে। এই ঘৰবোৰ ইমান ধুনীয়া, ইয়াত কাম কৰা মানুহবোৰ থাকে চাগে। তো এতিয়া মই আন এখন মন্দিৰলৈ গৈ আছোঁ, এইখন গেট হয়। তো মন্দিৰ ফালে গৈ থাকোঁতে মোক ভাগিনে ল'বলৈ আহিলে, তো ভাগিনৰ লগত এতিয়া গৈ আছোঁ। এইখন গেট হয়, তো ইয়াৰ পৰা পাৰ হৈ যাব লাগে। মন্দিৰখন খোলা আছে, তো ইয়াত কোনো ধৰণৰ পণ্ডিত এইবোৰ থকা মেলা কোনো নাই পিছে। তো এয়া মই মন্দিৰৰ ভিতৰত সোমাই গৈছোঁ। তো ভিতৰত সোমাবলৈ দিব নাই, তো অভিয়াছলি ইয়াত সোমাব পাৰি, গ্ৰিল খোলা আছে। আৰু দেখিছেনে ইমান ধুনীয়া, চবতকৈ ওখটো এইখিনিৰ মন্দিৰটো ওখ হয়, ওখ জেগাত বনোৱা হয়। আৰু দেখি ইমান ভাল লাগে। ওপৰটো যিটো বনাইছে ইমান সুন্দৰ গল্ডেন কালাৰৰ হয়। মূৰ্তিটো অকণমান ওখ আৰু ডাঙৰ আছে। তো ইয়াৰ পৰা ওলাই আহি এয়া দেখিছেনে, ইয়াত ফটো মাৰিবলৈ মোৰ বহুত ইচ্ছা আছিলে, কিন্তু এয়া দেখিছে বৰষুণ, ছাতিৰ বাহিৰে ওলাব নোৱাৰি। তো আমি মন্দিৰৰ পৰা ওলাই আহিলোঁ, অন্য এখন জেগা আছে, তো তাতো যাম। তো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখুৱাম। তো আমি আহি পালোঁ অৰুণাচলৰ টুংটাও ৰেষ্টুৰেণ্টত। আৰু পিছফালে ভিউটো দেখিছেনে ইমান ধুনীয়া। আৰু গেটত প্ৰথমতে টিকেট কাটি ল'ব লাগিব, টিকেট কাটিহে ইয়াত সোমাব পাৰি। তো টিকেট নকটালৈকে সোমাব নোৱাৰি, তো সেইটো কাৰণে ভাগিনে টিকেট কাটি আছে আৰু আমি এফালে সোমাই আহিলোঁ। আৰু আমাৰ পোৱালীবিলাকে তাতে জুম পাতি আছে। তো এফালে দেখিছে ভিউবোৰ ইমান ধুনীয়া, আগে আগে পোৱালীবোৰৰ ৰক্ষা নাই। তো আমি আহি পালোঁহি। তো এইখিনিত জিৰাবলৈ গৈছে, মোৰ কিন্তু জিৰাবলৈ মন নাই। আৰু পোৱালীবিলাকেও ইমান চাই ইমান ভাল পাইছে। তো এইখিনিৰ পৰা আকৌ আমি ওলাই আহিলোঁ, চাৰিওফালে গোটেইখিনি ঘূৰি ল'ম বুলি। এয়া দেখিছেনে, ইটো চাইডেও ইমান ধুনীয়া দলং লেখীয়া তক্তাৰ বনাই দিছে। তো এইখিনি ঘূৰি পেলাই ইয়াত ৰঙা লাইনকৈ ছাতি আছে, অকণমান দেৰি জিৰাই লৈছে। ইয়াত গা ধুই কৰি ইয়াত ৰেষ্ট লোৱা ঠাই হয়। তো এইখিনিতে পোৱালীবোৰে ইমান ফূৰ্তি কৰিছে, তো গা ধুম বুলি। কিন্তু গা ধোৱা আমি তিনিটাই, তো সিহঁতে গা নুধুওঁ বুলি কৈ আছে। ছোৱালীজনীয়ে ইমান ভাল পাইছে, পানীত জঁপিয়াম নিচিনা কৰি আছে তাই। তো আমাৰ ছোৱালীজনীয়ে ইমান ফূৰ্তি কৰিছে পানীত, একো ভয় কৰা নাই তাই। তো এইটো যিটো পাৰ বান্ধি থৈছে দেখিছে, এইখিনিতে গা ধুব পাৰি। পাৰ বন্ধা যি বাহিৰত এইখিনি গা ধুব নোৱাৰি, বহুত খুঁত আৰু বহুত দ আছে পানীটো। তো অকণমান সাৱধানো হ'ব লাগে এইখিনিত আহোঁতে। তো এয়া ইমান জেগাই জেগাই ফুল থৈ দিছে। তো ইয়াত লিখি দিয়া আছে যে কোনো ধৰণৰ জাবৰ জোঁথৰ পেলাব নোৱাৰে, আৰু এইবোৰ যদি কোনোবাই পেলায় তেতিয়াহ'লে 2000 টকা ফাইন ভৰিব লাগিব। তো যাতে এইটো কোনেও নকৰে। তো আজি মানুহ ইমান অহা নাই, তাৰ ইফালে কেইটামানে গা ধুই আছে। তো মই ভিডিঅ'টো কৰা নাই, আজি বতৰ বেয়া কাৰণে মানুহ নাই, বহুত কম আৰু খালী খালী জেগা দেখি পাইছে। আৰু ইয়াত দেখিছেনে ইটো চাইডে কিমান ভয় লগা, ইমান খুঁত আছে আৰু বহুত দ আছে। তো এইখিনিত ভাগিনে অৰ্ডাৰ দি আছে, তো কোনে কি খাব তো সেইটো অৰ্ডাৰ দিছে। কিন্তু ইয়াত বস্তুৰ দাম বহুত। তো এতিয়া আমি ইয়াৰ পৰা ওলাই গুচি যাম, তো কাপোৰ চেঞ্জ কৰিবলৈ, গা ধুবৰ কাৰণে। তো আমি কাপোৰ চেঞ্জ কৰি গা ধুবলৈ আহিলোঁ। আমাৰ কণমানিকেইটাও দৌৰা দৌৰি কৰি আছে গা ধুম বুলি, কিন্তু যেতিয়া পানীত সোমাব তেতিয়া ইমান ভয় কৰে। তো মোক নিজকে ভয় লাগি গৈছে, ইমান খুঁত আছে এইখিনিত। প্ৰথমতে দুটা ভৰিয়ে নমাই লৈছোঁ, ভয়তে মই আকৌ ওলাই আহিছোঁ। তো এইখিনিত অকণমান দ আছে নেকি লিখা লাগিলে, কিন্তু মই ইয়াৰ পৰা ওলাই আহিলোঁ। তো কণমানি এজনী ক'লে ইটো চাইডে যাম বুলি, তো ময়ো ইটো চাইডে গুচি গ'লোঁ, বা এফালে আৰু অকণমান বাম আছে নেকি বুলি। আৰু ভাইটিয়ে ইমান দৌৰা দৌৰি কৰি আছে, ইমান ফূৰ্তি কৰিছে। তো মই এইখিনিতে নামিলোঁ, কিন্তু ইয়াত ইমান দ নাই, ইটো চাইডেও দটো নাই, তথাপি মোক অকণমান ভয় লাগিলে, তো ইয়াত নামিয়ে দিলোঁ। তো পোৱালিটো দৌৰ মাৰিছে, মাকে মোক লগত লৈ যাবলৈ কৈছে। তো ছোৱালীজনীয়ে আহিম বুলি কৈছে, তাই আকৌ ভয় কৰিছে। তো মই অকণমান দেৰি গা ধুলোঁ, গা ধোৱাৰ পিছত আকৌ ল'ৰাটোৱে আকৌ মই যাম বুলি কৈছে। তো ল'ৰাটোক নি পেলাই অকণমান দেৰি গা ধুৱালোঁ, কিন্তু এবাৰ তাক ডুবাই পেলাই উঠাই দিছোঁ। সি ইমান কান্দিছে, ভয়ে কৰিলে সি। কান্দিছে সি, মোক উঠাই দে বুলি কৈ আছে। তাক মই আকৌ ওপৰলৈ উঠাই দিলোঁ।
পানীটো দেখিছে ইমান চফা। আজি যদি ৰ'দ দিয়া হ'লে আৰু ভাল লাগিলেহেঁতেন, আৰু ভাগিনহঁতে চবেই গা ধুলেহেঁতেন। কাপোৰ লৈ আহিছিলে, বতৰ বেয়া কাৰণে গা নুধুলে। তো মই আৰু তাই অকণমান দেৰি গা ধুলোঁ, আৰু পোৱালিটোক আহিবি নেকি বুলি ক'লেও সি নাহে বোলে, ভয় কৰিছে। তাই আকৌ মোক এৰাই নাই, ইমান হাতত ধৰিয়ে আছে। মোক নেৰিব দেই আণ্টি, মোক নেৰিব বুলি কৈছে। তো তাইৰ লগতে অকণমান দেৰি খেলিলোঁ পানীত। তাই কৈছে মোক সাঁতুৰিবলৈ শিকাই দে বোলে। তো মই নিজে ইমান নাজানো সাঁতুৰিবলৈ। তো ভাগৰ লাগি ইয়াত অকণমান দেৰি জিৰালোঁ দুজনীয়ে। তো ভাগিনী কৈছে হ'লনে নাই বুলি কৈ আছে অথনিৰ পৰা, কেমেৰাটো সি কৰি আছে। তো আকৌ ইয়াৰ পৰা উঠি আহিছোঁ, মই এইখিনিৰ পৰা জাপ দিম, দুটাই দিম দেই বুলি কৈছোঁ। তাই বোলে নিদিয়ে, ভয় কৰিছে। তো মই ইয়াৰ পৰা জাপ দিছোঁ, পানীটো দেখিলে কিমান, চবেই হাঁহিছে, বহুত দ দেখোন পানীটো বুলি। তো ইয়াৰ পৰা যেতিয়া মই ডুবি পেলাই ইটো চাইডে ওলাইছোঁ, তো এই ছোৱালীজনী, আমাৰ অকণমানিজনী, ইমান ভয় কৰিছে, আণ্টি 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 বুলি চিঞৰিছে মোক। তাই মোৰ হাতত ধৰিয়ে খোজকাঢ়ি আছে। তাই বোলে মই সাঁতুৰিম বুলি মোৰ হাতত ধৰি খোজকাঢ়ি আছে তাই। যিসকলে এই ৰেষ্টুৰেণ্টত অহা নাই, আপোনালোকে সকলো এবাৰ আহিব। জেগাখন বহুত ভাল আৰু বহুত চাফ চিকুণ। ইয়াত পানীত একো লেতেৰা এইবোৰ একো নাই, আৰু যিটি খাই পেলাই ইয়াত পেলাবও নিদিয়ে, সেইখিনি ফাইন ভৰিব লাগে। ইয়াত দেখিছেনে ইমান সোঁত এইখিনি। তো গা ধুই উঠিলোঁ, পৰশুৰাম কুণ্ডৰ পৰা বৈ অহা নদী হয় এখন। কিনকিনীয়া বৰষুণো দি আছে। ভাগিনে অকণমান আগত পকৰি অৰ্ডাৰ দিছিলে, তো আহি পালে পকৰিও। তো চবেই খাই আছে দবা দব। এয়া পোৱালিটোও ডাঙৰকৈ চাই লৈ আছে। তো মোকো অকণমান ঠাণ্ডা ঠাণ্ডা লাগি আছিলে, তো ময়ো অকণমান খাই লৈছোঁ, আৰু বহুত ভাল লাগিলে। জ্বলাও আছিলে, আৰু এই অকণমানিজনীও ইমান ধুনীয়াকৈ খাই আছে, তাইক জ্বলা হোৱাই নাই কিন্তু। তো আমি কাপোৰ চেঞ্জ কৰি হৈ গ'ল, খোৱা বোৱা চব হৈ গ'ল। তো আমি এতিয়া ঘৰ যাবলৈ ওলাইছোঁ। অকণমানিজনীও মোৰ লগত আছে, তো কিবা কিবি চুবাই আছে তাই চকলেট। এইফালে আমাৰ গাড়ীও ৰেডি হৈ আছে, চবেই বহিবলৈ ল'লেই। তো মোৰ ভিডিঅ'টো ইমানতে শেষ হ'ল। ঘৰলৈ অহা ফিনিচিং ভিডিঅ'টো বনাব নোৱাৰিলেও, বৰষুণ দি আছিলে আৰু ঘৰত আহি ভাগৰো লাগিলে। তো যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। পুনৰবাৰ লগ পাম নেক্সট ভিডিঅ'ত। বাই।